হেল্ল' গাইজ, ৰাতিপুৱা টোপনিৰ পৰা উঠিছোঁ। পোহন ঘৰত মাতিছে যে প্ৰেছাৰ চেক কৰিব লাগে। পেহীহঁত আহিছে, তো ময়ো ওলাই দিলোঁ আৰু গৈ দেখিলোঁ যে তাতে কঁঠাল ভাঙি আছে। আপোনালোকে কঁঠাল খাই ভাল পায়নে? মই কিন্তু খুব বেছি ভাল নাপাওঁ। আৰু এইফালে বাবুহঁতে বৰশী বাই আছে আৰু এইজন আমাৰ মহাশয় মোবাইল টিপি আছে। গৰমত আৰু কি কৰিব, আৰু ঘৰত আহি দেখিছোঁ যে দুটা মাছ আনিছে। আজি মাছে খাম। আৰু এইফালে কইন কেইটামান লৈ ভাবিছিলোঁ ঠাণ্ডা আনিবলৈ যাওঁ, কিন্তু দোকানখন বন্ধ আছে। আকৌ গুচি আহিলোঁ। আহি কাপোৰ কেইখনমান ধুই গাড়ীখনে ধুই দিলোঁ। আকৌ আবেলি খুৰীহঁতৰ ঘৰলৈ আহি একাপ চাহ খালোঁ। এয়া নেক্সট দিনাৰ ক্লিপ। আমি মানে এঠাইলৈ যাম, আপোনালোকে গম পাব নেক্সট ব্লগটোত কলৈ যাম। সেইকাৰণে কেইটামান কাপোৰ ল'বলৈ আহিলোঁ বাহঁতৰ লগত। এয়া আহি ইয়াতে প্ৰথমতে চিটি কাৰ্টতে আহিলোঁ। তাৰপিছত কিবা কিবি চাই এটা ড্ৰেছ ল'লোঁ। ড্ৰেছটো মোৰ ভাল লাগিছিলে বহুত, সেইকাৰণে সেইটো লৈ আকৌ ভিমাৰ্টত গ'লোঁ। তাতেও আকৌ কিবা চালে ভিনদেউহঁতে, চাই পেলাই আৰু আজিৰ দিনটো এনেকৈ কটালোঁ। আকৌ ঘৰলৈ আহিলোঁ। আজিলৈ এইখিনি আছিল, বাই।